Welcome back to my YouTube channel Jondeep Vlogs. মানে মই ক'ত আছোঁ বৰ্তমান গম পায় তো চাই লওক। তো গাইছ এয়া হৈছে বানপানী সম্পূৰ্ণ আৰু মই আছোঁ এয়া ঘৰতো উঠিব আৰু তো গাইছ দেখিছে না পানীয়ে পানী বানপানী তো এয়া সম্পূৰ্ণ চাইডে বানপানীয়ে বানপানী গাইছ কি ক'ব উপায় নাই তো আৰু কমিলে হয় তো এইখিনিয়ে তো পানীটো কমি যাওক সেয়ে গাইছ অৱস্থা বেয়া সকলো পিনে পানীয়ে পানী তো আপোনালোকে আমাৰ ইয়াত নহয় গাইছ সকলো হয় পানী উঠিছে আৰু এইবিলাক কি ভাহি আহিলে গাইছ এই মবিলে ভাহি আহিছে তো চব ভাহি আহিছে আপোনালোকক দেখুৱাই দিছোঁ আৰু পানী চাওক গাইছ আৰু আমাৰ ঘৰত উঠিব অলপ বাকী আছে ইমানমান আছে আকৌ উঠিলে উঠিল আৰু তো গাইছ এইটো ভিডিঅ' মই আজি আপলোড কৰিম তো আপোনালোকে চাব আৰু আপোনালোকৰ ক'ত ক'ত পানী উঠিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাই দিব গাইজ এবাৰ অৱস্থা মানে কাহিল এয়া জীৱনত ফাৰ্ষ্ট টাইম এনেকুৱা বানপানী ইয়াত কোনো নাই খালি মই আছোঁ আমাৰ দেউতাহঁত নদী পাৰত গৈছে তাত মানে গৰু চৰুবিলাক বান্ধিব লাগিব আৰু মাহঁত তাত সজাগত গৈছে আৰু ফাইনেলি মই আছোঁ ইয়াত আৰু ইয়াতো উঠিলে গাইজ দেখিছে এয়া উঠিলে পানী ইমান ওখ ঘৰ গাইজ এইটো আপোনালোকে গমেই পাইছে অসমত বানৰ সমস্যা কেনেকুৱা তো ফাইনেলি এবাৰ চব বৰবাদ মানে কি বৰবাদ হৈছে আপোনালোকক চব দেখুৱাম মানে মই ইয়াৰ পৰা নুমিবই পৰা নাই এনেকুৱা পানী মানে গাইজ আপোনালোকে গমেই পাইছে সেই দুদিনমান হ'ল যাবৰ হ'লে তো এতিয়া চব মানে গৰুবিলাক লৈ গৈছোঁ নদী পাৰত তো হয়তো পানীবিলাক আহিছে আৰু এইবিলাক হাঁহবিলাক দেখিছে কেনেকৈ ভাহি ভাহি গৈ আছে থাকিবলৈ জেগা নাই ক'ত থাকিব সম্পূৰ্ণ আমাৰ ঘৰ দেখিছে গাইছ এইটো এই মিটাৰটো তলে যায় এতিয়া গাইছ অৱস্থা কাহিল আপোনালোকে জানেই বানপানী কেনেকুৱা তো আপোনালোকে আজি এইখিনি দিম আপোনালোকে চাই থাকিব ছাগলীবিলাক ক'ত বান্ধিব লগা হৈছে দেখিছে আমি থকা বিচনাত মানে বান্ধিব লগা হৈছে মানে পানী এনেকুৱা আৰু বস্তু বাহিনীবিলাক এনেকৈ থৈ দিছোঁ গাইছ তো দেখিছে আৰু আমাৰ সম্পূৰ্ণ ঘৰটো ওলোৱা নাইতো ইয়াত দেখিছে এইটো মানে ফ্ল'ৰ হৈছে এইটোত চলিংটো কৰাই আছে আৰু এইটোদি কি এইটো গাইছ দেখিছে এইটো কি পানী হৈ গৈছে চব বহি গৈছে গাইছ কি ক'ম আৰু তো চব বহি গৈছে গাইছ আৰু বস্তুবিলাক কেনেকৈ থ'ব লগা হৈছে গাইছ চাওক তো গাইছ চাইকেল দেখিছে ক'ত আছে আমাৰতো এনেকৈ আছে বাকী আমাৰ ইয়াত সম্পূৰ্ণ গৈ আছে তো কি কৰিব ঘৰটো যদি ইমানমান বনাই পানীটো ইমানমান গৈ গাইছ তো আপোনালোকক দেখুৱাই দি আছোঁ আৰু বহি যাব ভয়ে গাইছ দেখিছে বহি গৈছে কি যে হ'ব আৰু চব বহি গৈছে এইবিলাক কি ক'ম এইটো এবাৰ অসমৰ অৱস্থাটো বেয়াই গাইছ তো এয়া পানীয়ে তলেৰে আহিছে গাইছ দেখিছে এতিয়া যায় নেকি মুৰা গাইছ আৰু আমাৰ ইয়াত ঘৰবিলাক এনেকৈ যদি তো গাইছ এইবাৰ ধৰি লওক ঘৰটো আপুনি ইমানমান বনাইছে কিন্তু পানীটো যায় ইমানমান কি কৰিব চাওক ডিফাৰেঞ্চ ইয়াত বনাইছে পানী উঠিব ইয়াত তো সম্পূৰ্ণ মানে বানৰ সমস্যা আমাৰ ইয়াত কি ক'ব তো আপোনালোকে ভিডিঅ'টো চাইছে প্লিজ দুখ বুজি অলপ শ্বেয়াৰ কৰি দিব আপোনালোকতো গমেই পায় অসমৰ সম্পূৰ্ণ অৱস্থা কেনেকুৱা গুৱাহাটীততো ক'বই নালাগে আৰু এতিয়া গাঁৱৰ অৱস্থাবিলাক চাবই কি ক'ম আৰু তো উপায় নাই তো উঠিলে ঘৰত আৰু কিবাকৈ থাকিব লাগিব আৰু তো দৰকাৰ